নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো বহু গুৰুত্বপূৰ্ণ হ'ব। প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাব। আজিৰ পৰা এক মাহ আগত যেতিয়া অসমৰ জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া আৰু তাৰ পত্নীৰ মাজত বিয়া বিচ্ছেদৰ কথা যেতিয়া ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে এইটো কথা প্ৰচাৰ হৈছিল, তেতিয়া যিসকলে অসমৰ জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াৰ শুভাকাংক্ষী আছে আৰু যিসকলে তাৰ অনুৰাগী আছে সেইসকলৰ মাজত এটা হাহাকাৰ সৃষ্টি হৈছিল। আৰু এই লৈ আজি আমি পোনপটীয়াভাৱে অসমৰ জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াৰ লগত কথা পাতিম আৰু এইটো কথা কিমান সঁচা কিমান মিছা আজি আপোনালোকক অসমৰ জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া নিজ মুখেৰে এই বিষয়ে গোটেই কথা আজি আপোনালোকক নিতুমণি শইকীয়া নিজেই ক'ব। তেনেহ'লে বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া পোনে পোনে অসমৰ জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াৰ কাষলৈ যাব চেষ্টা কৰিম। হয় নিতুমণি শইকীয়া, মই এতিয়া পোনে পোনে আপোনাৰ কাষত আহিছোঁ। আজিৰ পৰা এক মাহ আগত যেতিয়া আপুনি আৰু আপোনাৰ পত্নীৰ মাজত বিয়া বিচ্ছেদৰ কথা যেতিয়া ছ'চিয়েল মিডিয়াত এইটো কথা ব্যাপকভাৱে প্ৰচাৰ হৈছিল, তেতিয়া অসমৰ যিসকলে আপোনাৰ শুভাকাংক্ষী আৰু যিসকলে আপোনাৰ অনুৰাগী আছে সেইসকলৰ মাজত এটা হাহাকাৰ সৃষ্টি হৈছিল। এইটো কথা আপুনি আপোনাৰ যিসকলে শুভাকাংক্ষী আৰু আপোনাৰ যিসকলে অনুৰাগী আছে এইসকলক আপুনি কি ক'ব? অসমৰ জনসাধাৰণক বিশেষকৈ মোৰ প্ৰতি যিখিনি মানুহৰ আস্থা আৰু বিশ্বাস অলপ সুকীয়া ধৰণৰ আছিল, সেই মানুহখিনি শেহতীয়াকৈ কিছু মোৰ সন্দৰ্ভত ধাৰণাটো তেওঁলোকৰ খেলি মেলি হৈছে বা তেওঁলোকে ক'ৰবাত অকণমান হয়তো মনোকষ্ট পাইছে। মই সেই সকল মোৰ শুভাকাংক্ষী, মোৰ অনুৰাগী বা মোৰ ওপৰত ৰখা সেই আস্থা আৰু বিশ্বাস যিসকলে অটুট ৰাখিছিল, তেখেতসকলৰ সেই মনোভাৱক সন্মান জনাইহে মই কেইটামান কথা স্পষ্ট কৰাটো প্ৰয়োজন বোধ কৰিছোঁ। আজিৰ দিনটোলৈকে তেওঁ মোৰ পত্নী। আজিৰ দিনটোলৈকে মই বিচাৰোঁ আৰু মই আশাটো বন্দী হৈ আছোঁ যে যিখিনি ভুল বুজাবুজি সেইখিনি আমাৰ দূৰ হ'ব আৰু আহি থকা দিনত আমি আকৌ একেলগেই থাকিম। আমাৰ 12 বছৰীয়া ছোৱালীজনীৰ তেওঁ এগৰাকী মাতৃ, তাৰ উপৰিও তেওঁ এগৰাকী কলেজৰ অধ্যাপিকা। মই শিক্ষক শ্ৰেণীটোক বহুত সন্মান কৰোঁ, গতিকে মই এগৰাকী সন্মানীয় শিক্ষয়িত্ৰী আৰু এগৰাকী মাতৃ হিচাপেও বহুত সন্মান কৰোঁ। আপোনালোকৰ 12 বছৰীয়া ছোৱালীজনৰ কথা ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে এইটো কথা প্ৰচাৰ হৈছিল যে আপোনালোকৰ 12 বছৰীয়া ছোৱালীজনৰ কাৰণে আপোনালোকৰ পাৰিবাৰিক যিটো সম্পৰ্ক সেইটো বিচ্ছেদ হোৱাৰ কাৰণে আগবাঢ়ি গৈছিল। এই বিষয়ে আপুনি আপোনাৰ ছোৱালীজনীৰ বিষয়ে আপুনি কি ক'ব? তাই মোৰ কাৰণে জান, তাই মোৰ কাৰণে কলিজা, তাই মোৰ কাৰণে সকলো। আপোনালোকৰ মাজত পাৰিবাৰিক সম্পৰ্ক যিটো বিচ্ছেদ হোৱাৰ কাৰণে ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে এইটো কথা প্ৰচাৰ হৈছিল, ইয়াত কাৰোবাৰ ষড়যন্ত্ৰ আছে নেকি? ইয়াৰ বিষয়ে আপুনি কি ক'ব? সেইটোতো মই নাজানিম, থাকিবও পাৰে কাৰোবাৰ ষড়যন্ত্ৰ, মই কেনেকৈ ক'ম এতিয়া। সময়লৈ ৰওকচোন আপোনালোকে, সময়ত সকলো গম পাব, সকলো গম পাব আপোনালোকক। মই সেইটোৱেই ক'লোঁ যে আপোনালোক সময়লৈ ৰওক আৰু সময়ত আপোনালোকে আচল সঁচা আচল মিছা, শুদ্ধ কি ভুল কি, সত্য কি অসত্য কি, আপোনালোকে সকলোখিনি গম পাব। মাত্ৰ অকণমান সময় আপোনালোকে অপেক্ষা কৰক। শেষত আপোনাৰ যিসকলে শুভাকাংক্ষী আৰু আপোনাৰ যিসকলে অনুৰাগী আছে সেইসকলক আপুনি কি ক'ব? আপুনি আৰু যিসকল মোৰ শুভাকাংক্ষী, যিসকল মোৰ অনুৰাগী, যিসকলে মোক আজিও এটা সুকীয়া মৰম ভালপোৱাৰে উপচাই ৰাখিছে, তেখেতসকলক মই আকৌ কওঁ যে আপোনালোকে বেয়া পোৱা কাম মই একো কৰা নাই আৰু বিবেক আৰু বুদ্ধি ঠিকে থকালৈকে মই কেতিয়াও নকৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ নিতুমণি শইকীয়া, আপুনি যি বহুমূলীয়া সময় লৈ আমাৰ আগত এইটো কথা আপুনি স্পষ্টকৰণ দিলে, তাৰ বাবে আজিৰ পৰা অসমৰ 3,40,00,000 জনতা এইটো জল পট হ'ল। লগতে যাতে আপুনি কোনো পদ্ধতিৰে শাৰীৰিক আৰু মানসিকভাৱে যাতে আপুনি দুৰ্বল নহয় আৰু তাৰ কাৰণে আপোনাৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। আপোনাক আকৌ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ নিতুমণি শইকীয়া। এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেলটো ডুবাই দিব। আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ। আন এটা নতুন ভিডিঅ'লৈ অতি সোনকালে আপোনালোকৰ মাজত আহি আছোঁ।